এই দেউতাই এখন গীটাৰ প্ৰেজেণ্ট দিলে গীটাৰখনৰ দাম 100 টকা তেতিয়া দেই 60 মানত হ'ব চাগে তাকো আকৌ দোকানীটোৱে 10 টকা কমাই লৈছে 90 টকা হ'ল 90 টকা যিটো ৰিয়েল হৃদয়ৰ যিটো সংগীত সেইটো সংগীতৰ মূল্যটো কমি কমি গৈ আছে লাহে লাহে যিটো আৰ্টটো কমি গৈছে মিউজিকটো বাঢ়ি আছে এতিয়াও চৰ্চা হৈ থাকে বেলেগ জেগাত মানে গুৱাহাটীত চৰ্চাটো নাই গুৱাহাটী গাড়ীখন আহিব কেইটা বজাত 4:30 ফাংচন কৰিব যাব লাগে সেইটোৱে চৰ্চা এটা মানে ল'ৰা এটা ডেকা ল'ৰা এটাৰ ফিলিংছটো গধূলি কেনেকুৱা হ'ব যে গধূলি সদায় ডেকা ল'ৰা এটাৰ দুখ লাগি ওলাই যায় লগৰ ল'ৰাক লগ ধৰে চাহ একাপ খায় কিন্তু আজিকালি চাহ নাখায় আজিকালি লগ ধৰি ইটোহে খায় মই বেছি গান নাগাওঁ 5মান গান গাওঁ এই গানটো 4 নম্বৰত বা 5 নম্বৰত মই দি দিওঁ আপুনি সংগীত যাত্ৰাটো আপোনাৰ 8 বছৰৰ পৰাই আৰম্ভ হৈছে 8 বছৰৰ পৰাই আৰম্ভ হৈছে 8 বছৰ মই তেতিয়া শ্বিলঙত থাকোঁ এডভান্সত পঢ়োঁ দেউতা ক্লাছিকেলৰ মানুহ আছিলে ৰেডিঅ'ত 45 চনৰ পৰাই গান গাইছে তেতিয়া দেউতাই মোক মানে মোৰ 3টা ল'ৰা মোক ডাঙৰ ল'ৰাটোক মোক দেখিলে ই গীটাৰ চিটাৰ ভাল পায় গানৰ প্ৰতি ৰাপ আছে ৰেডিঅ' শুনি থাকে পঢ়ি থাকোঁতে মোক ঢাকাৰ পৰা মাষ্টৰ আনি পেলাই বাংলাদেশ নহয় তেতিয়া ইষ্ট পাকিস্তান ঢাকাৰ পৰা মানুহে মোক গান শিকালে তবলাও শিকালে কিন্তু তবলাটো মোৰ ইমান ইণ্টাৰেষ্ট নহ'ল কাৰণ মোৰ কণ্ঠটোতহে মই ছাপৰ্ট কৰোঁ তালটোতো আছেই এই ফুল মহম্মদ খান তেওঁ মোক শিকালে তাৰপিছত শ্বিলঙৰ বংগীয় সাহিত্য পৰিষদ এটা আছিলে তাতে কম্পিটিশ্যন এটা পাতিলে ক্লাছিকেলৰ তাতে মই মালকোচ ৰাগটো গাই পেলাই মই ফাৰ্ষ্ট প্ৰাইজ পাইছিলোঁ বংগীয় সাহিত্য পৰিষদ শ্বিলঙতো বেংগলী আৰম্ভণি আছিল আৰু এই আৰম্ভণি তাৰপিছত দেউতা ৰেডিঅ'ত আৰ্টিষ্ট গান গায় তাৰপিছত ৰাতিপুৱা ৰেৱাজ কৰে এইবিলাক দেখি মানে কি হ'ল যেন সংগীতে মোক ঘঁহি পেলালে সংগীতৰ ঘঁহনি এটা আছে মোৰ গাত এইটো কাৰণে হয় এইটো মাৰ নাম বীণা পানী দাস বীণা পানী সৰস্বতীৰ নাম বীণ আছে পানীত যাৰ সৰস্বতীৰ নাম গতিকে সেই মাৰ পৰাও পালোঁ মাৰ নামটোৰ পৰা পালোঁ মাৰ বৰ মৰমীয়াল মানুহ আছে দেউতা গায়কৰ পৰা পালোঁ গতিকে এইখিনি আৰু শ্বিলঙৰ পৰিৱেশৰ পৰা পালোঁ ফুলৰ গোন্ধ নীলা আকাশ আৰু নীলা মানে কি নীলা সেই নীলা মানে তুমি আজিকালি ইংলিছ চিনেমাত বা কেনেডাৰ ফালেহে সেইটো নীলা পাবা আপোনালোকৰ এটা বেণ্ড এটা আছিলে নেকি মানে 10 মানতে আপোনালোকে 10-11 মানত জেট লাইনাৰ্ছ বুলি এটা বেণ্ড আছিলে খাচীয়া ল'ৰা 2টা মই আৰু নেপালী ল'ৰা এটা মই গীটাৰখন দেউতাই মোক দেখি যেতিয়া মই ইংৰাজী গান শুনো এই দেউতাই এখন গীটাৰ প্ৰেজেণ্ট দিলে গীটাৰখনৰ দাম 100 টকা তেতিয়া দেই 60 মানত হ'ব চাগে তাকো আকৌ দোকানীটোৱে 10 টকা কমাই লৈছে 90 টকা হ'ল 90 টকা হ'ল এতিয়া 9,000 টকাত গীটাৰে নাপাব ভাল গীটাৰ এতিয়া কিমান সংগীতৰ ইনষ্ট্ৰুমেণ্টৰ দাম হৈ গৈছে বুলি সংগীত শেষ হোৱা নাই কিন্তু সংগীত যিমান দাম হওক ইনষ্ট্ৰুমেণ্টৰ এতিয়া 2 লাখ 3 লাখ টকাৰ কীবৰ্ড বজায় অসমীয়া ল'ৰাই গতিকে সংগীতৰ ইনষ্ট্ৰুমেণ্টৰ মূল্যটো যিমানে বাঢ়িব সিমানে সংগীতৰ মূল্যও বাঢ়িব বুলি ভাবোঁ মই কিন্তু যিটো ৰিয়েল হৃদয়ৰ যিটো সংগীত সেইটো সংগীতৰ মূল্যটো কমি কমি গৈ আছে লাহে লাহে যিটো আৰ্টটো কমি গৈছে মিউজিকটো বাঢ়ি আছে মানে ইংৰাজীত মিউজিক ক'লে অকণমান ষ্টাইলিছ লাগে কিন্তু কলাটো শেষ হৈছে কিন্তু আগতে আমাৰ আড্ডা চাড্ডা বহোঁ চাৰুগোহাঁইৰ ঘৰত বহোঁ জয়ন্ত হাজৰিকাৰ ঘৰত বহোঁ সেইটো যিটো তোমাৰ হৃদয়ৰ যিটো ইণ্টিমেচিটো আৰু চৰ্চাবিলাক তেনেকৈ হৈছিলে তেতিয়া নতুন সৃষ্টিবিলাক তেনেকৈ হৈছিলে এতিয়াও চৰ্চা হৈ থাকে বেলেগ জেগাত মানে গুৱাহাটীত চৰ্চাটো নাই গুৱাহাটী গাড়ীখন আহিব কেইটা বজাত 4:30 ফাংচন কৰিব যাব লাগে সেইটোৱে চৰ্চা ৰেডিমেড কাৰবাৰ এটা হৈ আছে নাই ৱেইটিং ফৰ দ্য গাড়ীৰ কাৰণে লোৱাটোৱে চৰ্চা আজিকালি গাড়ীখন অহা নাই দেখোন গাড়ীখনতো আহিব তুমি নিবই তুমি ফাংচনত যেতিয়া যাবা কিন্তু অকণমান চৰ্চা অলপ প্ৰেক্টিচ কৰে কিন্তু দেই বিহুৰ আগত ল'ৰা ছোৱালীয়ে বহুত প্ৰেক্টিচ কৰে আৰু যেতিয়া মানে একদম গোটেই আপোনাৰ যিখিনি অনুৰাগী আছে সংগীত প্ৰেমীয়ে এটা কথা খুব কয় মানে আপোনাৰ পৰিচয়বিহীন গানটোৰ কথা কয় মানে জেপিদাই যদি অন্য গানৰ গীত মানে সুৰবিলাক নকৰিলেওহেঁতেন যদি বোলে জেপিদাই অকল পৰিচয়বিহীন গানটোহে কৰিলেহেঁতেন তেতিয়াহ'লে আপোনাক সেই গানটোৱে তাৰমানে সাংঘাতিকভাৱে আপোনাৰ প্ৰভাৱ থাকিলেহেঁতেন মানে ইমান এটা মানে সুন্দৰ সুৰ মানে মানুহৰ মন মগজু মস্তিষ্কত মানে ইমান বেছি প্ৰভাৱান্বিত কৰিলে পৰিচয়বিহীন গানটোৱে এই গানটোত মই ভাবোঁ ডিজাইনটো মোহন শৰ্মাই লিখা গান গানটো কেনেকৈ 80 চনৰ গান দেই 80 চনত এতিয়া কিমান হ'ল 44 ইয়াৰ্ছ 50 বছৰো হ'ব অলপ পিছত আজিও নতুন কিন্তু আজিও নতুন গানটো মই লিখিব ক'লোঁ তাক তেতিয়া ময়ো ডেকা মানে কি বিয়া হোৱা মানুহ বিয়া 13 বছৰ হ'ল বিয়া হোৱা তেতিয়া এটা মানে ডেকা ল'ৰা এটাৰ ফিলিংছটো গধূলি কেনেকুৱা হ'ব যে গধূলি সদায় ডেকা ল'ৰা এটাৰ দুখ লাগি ওলাই যায়
লগৰ ল'ৰাক লগ ধৰে চাহ একাপ খায় কিন্তু আজিকালি চাহ নাখায় আজিকালি লগ ধৰি ইটোহে খায় বেলেগ কিবি খায় বেলেগ কিবা কিবি খায় তেতিয়া গানটো লিখিব গ'লোঁ যে এটা অকলশৰীয়া ল'ৰা ওপৰত গান এটা লিখা অসমীয়া ল'ৰা গুৱাহাটী চহৰৰ আপুনি লিখিবলৈ ক'লে নেকি মই তেওঁক লিখিব গ'লোঁ লিখি দিলে ধুনীয়াকৈ পৰিচয়বিহীন যাযাবৰ নগৰীৰ সেই নগৰীৰ মই গুৱাহাটীখন সৰু আছিল তেতিয়া অকলশৰীয়া মই বিচাৰিছোঁ লগৰী লগৰী মানে কোম্পানী দেই মানে ছোৱালীৰ কথা কোৱা নাই মই তাত তেওঁ কোৱা নাই ছোৱালীৰ কথা অকলে গধূলি ওলাই ছোৱালী বিচাৰে ল'ৰাটো কেৰেক্টাৰলেছ ল'ৰা হ'ব তাক কোম্পানী লাগে যিটো লগৰী এটা লাগে ৰিক্সাৱালাই হওক বা হেৰিয়ে হওক লগৰ লগত কথা পাতিব সেই লগৰীটো লাগে আৰু গানটো সেইকাৰণে বোধ কৰোঁ অকলশৰীয়া মই শব্দটোৰ কাৰণে প্ৰত্যেকটো মানুহ কিন্তু মই যদি দেখিছোঁ ডেকা ল'ৰাই হওক বুঢ়া মানুহে হওক কাৰণ নিজৰ লগত নিজেই থাকি অকলশৰীয়া ফিলটো বেছি হয় 45 বছৰ হৈ গ'ল ন গানটো এতিয়া গানটো 45 বছৰ হ'ব আৰু 45 বছৰ হৈ গ'ল এতিয়াও গাই থাকে ল'ৰা ছোৱালীয়ে আৰু বিচাৰে ইউটিউবতো আছে গানটো শুনো ময়ো গাওঁ মই ফাংচন গ'লে গাবই লাগে গানটো মানে 3 নম্বৰ বা 4 নম্বৰতে সোমাই দিওঁ আৰু মই বেছি গান নাগাওঁ 5মান গান গাওঁ এই গানটো 4 নম্বৰত বা 5 নম্বৰত মই দি দিওঁ গাই ভাল লাগে মোৰ কিবা এটা মোৰ গাই পেলাই গানটোত কিবা এটা বল পোৱা যেন পাওঁ মই